নমস্কাৰ অসম 24 দৰ্শকসকলৰ বাবে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্য মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এবাৰ অৰুণোদয় 3.0 আঁচনিত 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব সম্পূৰ্ণ 3000 টকা হয় আপুনি ঠিকই শুনিছে এতিয়াৰ পৰা হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাব 3000 টকাকৈ চৰকাৰে প্ৰকাশ কৰিলে কোন কোন মহিলাই লাভ কৰিব এই আঁচনিৰ নতুন সুবিধা নতুন নিয়মাৱলী অনুসৰি আবেদন কৰিব পাৰিব বিধৱা অবিবাহিত বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলাই ইয়াৰ লগতে তৃতীয় লিংগৰ ব্যক্তি দিব্যাংগসকল চৰকাৰী বৃদ্ধাবাসত থকা মহিলা আশ্ৰয়হীন পৰিয়াল আৰু ভিক্ষাবৃত্তিত নিয়োজিত মহিলাও এই সুবিধা লাভ কৰিব কেৱল ইয়াৰে নহয় যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকেও কৰিব পাৰিব নতুন আবেদনৰ বাবে এতিয়াই সাজু কৰি ৰাখক এইসমূহ নথিপত্ৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ৰেচন কাৰ্ড ৰঙীন ফটো আৰু এটা সক্ৰিয় বেংক একাউণ্ট অহা জুলাই মাহৰ পিছৰে পৰা আৰম্ভ হ'ব নতুন আবেদন প্ৰক্ৰিয়া গতিকে পলম নকৰি আপোনাৰ কাগজ পত্ৰসমূহ সোনকালে সাজু কৰি তোলক